নমস্কাৰ বন্ধুসকল, মই সুজান আৰু আপোনালোকে চাই আছে বিকে আছাম ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষা দি আছে নাইবা যিকোনো বিষয়তে ধৰক আমি কিছুমান ক্ষেত্ৰত PDF বনাব লগা হয়, PDF ফাইল, পাৰ্চেণ্ট ডকুমেণ্ট ফাইল। আমি কি কৰোঁ, কিছুমান ক্ষেত্ৰত ধৰি দিয়া থাকে। ধৰক এতিয়া বৰ্তমান BA ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা চলি আছে, তাতে ধৰি দিয়া আছে যে 5 MBতকৈ বেছি হ'ব নালাগিব PDF ফাইল। কিন্তু আমাৰ দেখা যায় 10ৰ পৰা 15-16খন PDF মানে কাগজ ফটো মাৰি PDF কৰাওঁতে আমাৰ কি হয় 5 MBতকৈ ওপৰত হয়। সেইটো আমি কেনেকৈ ছল্ভ কৰিব পাৰি, 5 MBতকৈ কেনেকৈ কম কৰিব পাৰি বা 5 MB কেনেকৈ বনাব পাৰি, এইটো ভিডিঅ'ৰ জৰিয়তে আমি দেখাই দিম। আৰু PDF কৰাৰ ছফ্টৱেৰ কোনটো ছফ্টৱেৰ ভাল হ'ব, এটা ছফ্টৱেৰতে আমি MB কমাব পাৰোঁ, PDF ভাল কৰিব পাৰোঁ, অতি সহজত কেনেকৈ PDF কৰিব পাৰোঁ, এইটো ভিডিঅ'ত আমি আপোনালোকক জনাম। এতিয়া বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব। এনেবোৰ ভিডিঅ' সকলৰ আগতে পাবৰ কাৰণে বেল আইকনটো দবাই ৰাখিব। আৰু যেতিয়া মোৰ এই ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। এতিয়া বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে আহক, যাম প্লে' ষ্টৰত যাই কিনে তাতে আমি চাৰ্চ কৰিম কাগজ PDF, KAAGAZ কাগজ PDF। এইটো মই অলৰেডি ডাউনলোড কৰিছোঁ। এতিয়া অ'পেনিং কৰিম। অ'পেনিং কৰাৰ পিছত এতিয়া দেখা পাইছে বহুকেইটা অপশ্যন, স্কেন এ ডকুমেণ্ট, অ'পেন PDF, তাৰপিছতে আৰু কিবা কিবি দিয়া আছে। যিয়ে নহওক, আমি এতিয়া আমাৰ যিটো কাম সেইটো আমি কৰিবলৈ হ'লে আমাৰ তলত দেখা পাইছে প্লাছ, সৰু এটা প্লাছ আছে, স্কেন PDF। তাতে স্কেন PDFত আমি ক্লিক কৰিম। স্কেন PDFত ক্লিক কৰি যেতিয়া মই এতিয়া প্ৰথম টাইম কৰিছোঁ, তেতিয়া আমাৰ কি কৰিব লাগিব, ওপৰত এলাউ কৰিব লাগিব। এলাউ কৰাৰ পিছত এনেকৈ আহিল। কেমেৰাটো আহিছে। পিছত এটা কিতাপ মই স্কেনিং কৰিম। এইটো কিতাপ স্কেনিং কৰি আছোঁ। এনেকৈ অলৰেডি হৈয়ে গৈছে। এতিয়া ৰাইট যিটো প্ৰচেচিঙত আছে সেইটোত মাৰিম। এইটো মিলাই ল'ব লাগিব, যদি মিলোৱা নাথাকে মিলাই ল'ব লাগিব। এনেকুৱা আহিছে। আমি আজি স্কেনিং কৰিম, অলপ কি কৰিম, বস্তুটো ব্লেক কৰি দিম। ব্লেক কৰিলে কি হয়, ব্লেক কৰিলে আপোনাৰ অলপ MBটো কমি যায়। এতিয়া এই ৰাইটত ক্লিক কৰিম, ডানত ক্লিক কৰিম, কৰাৰ পিছত এনেকৈ বস্তুটো হ'ল। এতিয়া আমি আৰু নেক্সট এটা পৃষ্ঠা উঠাব লাগিব। পৃষ্ঠা উঠাবলৈ গ'লে, PDF কৰিবলৈ গ'লে এতিয়া তলত দুটা অপশ্যন আছে, এটা ৰাইট আছে, এটা প্লাছ। আমি কি কৰিম, প্লাছত ক্লিক কৰিব লাগিব। প্লাছত ক্লিক কৰাৰ পিছত আৰু এনেকৈ আহিল। এইটো আৰু এটা কেমেৰা যেনেকৈ ফটো উঠাই সেনেকৈ ফটো উঠালোঁ। উঠাই কিনে এনেকৈ দেখা পাইছে। পিছত আবার এইটো প্ৰচেচিং ৰাইটত ক্লিক কৰিম। কৰাৰ পিছত এইটো মিলা নাই, এইটো মই ধুনীয়াকৈ মিলাই লৈ আছোঁ। একদম কম্পিউটাৰ নিচিনা হ'ব স্কেনিং। মই ইমান ভালকৈ মিলোৱা নাই, এনেকৈ হৈ যাব। পিছত আৰু টান মাৰিব। টান মাৰাৰ পিছত এনেকৈ হৈ গ'ল। এতিয়া আপোনালোকে দেখা পাইছে ওপৰত দুটা পেজত কিমান MB হৈছে, 0.51 MB হৈছে। আমি আৰু এটা পৃষ্ঠা PDF কৰিম, আৰু কেইটামান পৃষ্ঠা PDF কৰিম। আপোনালোকে অলপ চাই থাকিব। এনেকৈ আৰু এটামান কৰিলোঁ। মোটামুটি 3টা বা 4টা পৃষ্ঠা PDF কৰিম। এনেকৈ আৰু নেক্সট আগৰ নিচিনাই ছেম প্ৰচেছত আমি ক্লিক কৰিম। অলপ মিলাই লৈছোঁ। দি কিনে আৰু নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ ডানত আৰু মাৰিম। মাৰাৰ পিছত 3টা হ'ল। আৰু এটা মই লৈছোঁ, আৰু এটা পৃষ্ঠা লৈছোঁ। এনেকৈ লৈছোঁ। লোৱাৰ পিছত আৰু এনেকৈ হ'ল। আমি প্ৰচেচিঙত যাই কিনে অলপ কাটি লৈছোঁ, বস্তুটো ভালকৈ লৈছোঁ। নেক্সটত ক্লিক কৰিম। নেক্সটত আৰু ডানত ক্লিক কৰিম। ডানত ক্লিক কৰাৰ পিছত আমাৰ এতিয়া মোটামুটি হৈ আছে। এতিয়া আপোনাৰ কি হৈছে, কিমান MB হৈছে, 1.13
1.13 MB হৈছে হা এতিয়া 1.13 MB হৈছে এতিয়া আমি অলপ কমাম হা এতিয়া আমি কি কৰিম ৰাইটত ক্লিক কৰিম আগতে ৰাইটত ক্লিক কৰাৰ পিছত এনেকৈ দেখা পাইছে ওপৰত যেটো পিডিএফ বনালো তাৰে এতিয়া চাইছে 3 ডট আছে 3 ডটত এটা ক্লিক কৰিব হা 3 ডটত ক্লিক কৰি বহুকেইটা অপচন দেখা পাইছে শেয়াৰ ডকুমেন্টছ হা শেয়াৰ মানে ইয়াৰ পৰা শেয়াৰ কৰি হোৱাটছএপত বা নাইবা বেলেগ হেৰি লৈ বেলেগ কাৰোবাক মানে শেয়াৰ কৰা যাব তাৰপিছত 2 নম্বৰ দি আছে সেভ হা সেভ পিডিএফ তাৰপিছত আৰু 3 নম্বৰ আছে সেভ এই ইমেজ টু গেলাৰী এটোত মাৰিলে পিডিএফ নহয় তো মানে ফটো সেভে হ'ব আমি এতিয়া কি কৰিম আমাৰ বস্তুটো আৰু বেকত আহি একবাৰ দেখাই দি আছো মানে এমবিটো দেখাই দি আছো এমবি আমাৰ কি আছিল 1.13 MB হা 1.13 MB এতিয়া আমি এতিয়া এমবিটো অলপ যাতে কমাব লাগিব তে আমি এতিয়া আৰু এইফালে যেন চিহ্নত ক্লিক কৰাৰ পিছত একদম চাব লাষ্টৰ ওপৰটো কম্প্ৰেছ পিডিএফ তাতে ক্লিক কৰিলো তাতে ক্লিক কৰাৰ পিছত হা তাতে ক্লিক কৰাৰ পিছত এইটো অলপ টানি কমাই দিছো দিয়াৰ পিছত আপোনালোকে চাইছে আগত আছিল 1.13 MB হা এতিয়া কিমান হৈছে 1.08 MB এতিয়া আমি আৰু অলপ কমাই দিছো আমাৰ যেনকে লাগে এতিয়া চাইছে এটি কেবিত আহি গৈছে এনেকৈ আহাৰ পিছত আপোনালোকে কি কৰিব সেভত ক্লিক কৰিব সেভত ক্লিক কৰাৰ পিছত ডাইৰেক্ট ফাইললৈ গুচি যাব এতিয়া আপোনালোকে এতিয়া দেখা পাইছে আগতে কিমান আছিল 1.13 MB আছিল এতিয়া কিমান হৈছে 0.61 MB এতিয়া কিমান কমি গৈছে হা এনেকৈ একদম সহজত ইজিভাৱে কৰিব পাৰে এইটো তেনেকৈ কৰিব বন্ধুসকল মোৰ ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব যে বন্ধুসকল ভিডিঅ' এইখিনি আছিল